দশমিকৰ পূৰণফল কেনেকৈ কৰিব লাগে চাওঁ হওক যদি 0.51 ইনটু 0.5 দিয়া থাকে তেতিয়াহ'লে আমি কি কৰিম 51 ডিভাইডেড বাই 100 আৰু 5 ডিভাইডেড বাই 10 কৰি ল'ম কাৰণ শূন্যৰ পিছত দুটা আৰু এটা আছে তো 100 আৰু 10 পূৰণ কৰিলে কিমান হয় 1000 আৰু 51 আৰু 5 পূৰণ কৰিলে হ'ব 255 তো এতিয়া এইটো কাটাকাটি কৰিলে কিমান পাম 0.255 কাৰণ শূন্যৰ পিছত কেইটা আছে তিনটা সেইকাৰণে তিনটাৰ আগত কি হ'ব দশমিক হ'ব আৰু নেক্সটটো কি হ'ব 1.57 আছে দশমিকৰ পিছত দুটা আছে সেইকাৰণে কি হ'ব 100 হ'ব আৰু পূৰণ কি হ'ব 355 হ'ব আৰু দশমিকৰ পিছত দুটা আছে কাৰণে কি হ'ব 100 কিমান 10000 আমি লিখি ল'লো তাৰ পিছত এই দুটা আপোনালোকে বেলেগকৈ পূৰণ কৰি ল'ব পূৰণ কৰিলে পাব 5 5 7 3 5 তাৰপিছত দশমিকৰ পিছত কেইটা আছে চাৰিটা আছে চাৰিটা থকাৰ কাৰণে দশমিকৰ পিছতটো কিমান হ'ব চাৰিটা হ'ব উত্তৰ হ'ব 5.5735 তাৰপিছত নেক্সটটো আকৌ তেনেকৈ 1.57 দশমিকৰ পিছত কেইটা আছে দুটা আছে দুটা থকাৰ কাৰণে আমি কি কৰিম ওপৰত হ'ব কিমান 151 আৰু তলত কিমান হ'ব 100 কাৰণ দশমিকৰ পিছত আছে দুটা দশমিকৰ পিছত যেইটা থাকে সেইটাই তলত আহিব আৰু ঠিক তেনেকৈ 5.15 টো কিমান হ'ব 515 ডিভাইডেড বাই 100 100 ইনটু 100 কিমান 10000 আৰু এইটো পূৰণ কৰিলে আমি কি পাম 77765 আপোনালোকে বেলেগকৈ কৰি চাব এইটো কিমান হ'ব 7.7765 কাৰণ দশমিকৰ পিছত কেইটা আছে চাৰিটা শূন্য আছে একেবাৰে সহজ হয়নে নহয় গণিত একো টান বস্তু নহয় যদি ভালদৰে বুজি পায় এইটো 5.7 আছে দশমিকৰ পিছত এটা আছে কাৰণে এটা শূন্য হ'ল আৰু 3.25 আকৌ দশমিকৰ পিছত দুটা আছে কাৰণে 100 হ'ব 100 পূৰণ 10 কিমান 1000 হয় তো আমি তলত কি পাতিম 1000 পাতিম আৰু ওপৰৰ 57 ইনটু 325 কৰিলে আমি কিমান পাম এইটো আমি বেলেগকৈ পূৰণ কৰি চাব লাগিব কাৰণ এই দুটা ডাঙৰ সংখ্যা হয় আৰু এই দুটা পূৰণ কৰিলে আমি কি পাম 18525 আৰু দশমিকৰ পিছত তিনিটা আছে কাৰণে তিনিটাৰ পিছত কি পৰিব দশমিক পৰিব এইটো 18 পইণ্ট কিমান হ'ব 525 আৰু এইটো আকৌ ঠিক তেনেকৈ 65 হ'ব ওপৰত তলত কিমান হ'ব নিজে ভাবাচোন তলত হ'ব কিমান 100 হ'ব ঠিক আছে কাৰণ দশমিকৰ পিছত কেইটা আছে দুটা আৰু এইটো কিমান হ'ব 7 ডিভাইডেড বাই 10 100 পূৰণ কিমান হ'ব 1000 হ'ব আৰু 65 ইনটু 7 কিমান 455 তো এইটো কিমান হ'ব 0.455 তো আশা কৰোঁ তোমালোকে বুজি পাইছা আৰু ভিডিঅ'টো কেনেকৈ পালা সেইটো তলত কমেণ্ট কৰি নিশ্চয় জনাবা ধন্যবাদ